Hello friends, welcome to Gitanjali Kitchen and Vlogs. আজি মই পাটিচাপ্টা পিঠাৰ ৰেচিপি এটা লৈ আহিছো। বনাবলৈ খুবেই সহজ হয়। আহকচোন পলম নকৰি ভিডিওটোৰ মাজলৈ যাওঁ। পাটিচাপ্টা পিঠা বনাবৰ বাবে 1 কাপ শুকান পিঠাগুৰি লৈছো আৰু পিঠাগুৰিখিনি ভাত খোৱা চাউলৰ পিঠাগুৰি হয়। ঘৰতে খুন্দি ৰ'দত শুকুৱাই লৈছো। এই একেটা কাপেৰে আধা কাপ ময়দা লৈছো। वन टेबुलस्पून सुजी লৈছো আৰু 1 টেবুলস্পুন চেনি লৈছো। চেনিৰ হলনি আপোনালোকে নিমখো ব্যৱহাৰ কৰিব পাৰে। নিজৰ সোৱাদ অনুযায়ী দি ল'ব। এতিয়া গোটেইখিনি মই মিহলাই লৈছো। এতিয়া মই ডাঙৰ কাপেৰে 1 কাপ পানী লৈছো আৰু জোখমতে পানী দি এটা ঘোল প্ৰস্তুত কৰি লম। ঘোলটো বৰ বেছি পাতল বা বৰ বেছি ডাঠ কৰিব নালাগে। ইয়া ঘোলটো ৰেডি হৈ গ'ল। অলপ ডাঠ নিচিনা হৈ আছে, গতিকে মই আৰু অকমান পানী দি দিছো। এতিয়া মই কিমান জোখত ৰাখিব লাগে সেইখিনি দেখাই দিছো। এয়া আমি পানী পিঠা বনোৱাৰ সমানৰ পাতল কৰিলেই হ'ল, তাতকৈ বেছি পাতল বা ডাঠ কৰিব নালাগে। এইখিনি এতিয়া মই 1 ঘণ্টা মানৰ বাবে ঢাকি ৰেষ্ট হ'বৰ বাবে দিম। এতিয়া পাটিচাপ্টা পিঠাৰ পুৰটো ৰেডি কৰি লওঁ। তাৰ বাবে 1 কাপ শুকান নাৰিকলৰ গুৰি লৈছো। আপোনালোকে ঘৰতে নাৰিকল এনেদৰে ৰুকি ল'লেও হ'ব। মোৰ শুকান নাৰিকল আছিলে বাবে তাকে দি দিছো। একেটা কাপৰ আধা কাপ চেনি দিছো আৰু একেটা কাপেৰে আধা কাপ পাউডাৰ গাখীৰ দিছো। আৰু গোটেইখিনি এতিয়া মই প্ৰথমতে গেছ অন কৰাৰ আগতে মিহলাই লৈছো ভালদৰে। গেছটো অন কৰি দিলে নাৰিকলখিনি ৰঙা পৰি যাব পাৰে। এইখিনি গোটেইখিনি মই মিহলোৱা হৈ গ'ল। এতিয়া মই গেছটো অন কৰি লাহে লাহে ভাজি থাকিম। এইখিনি ভাজা হৈছে, তাতে অকণমান পানী মই দি দিছো। যিহেতু নাৰিকলখিনি শুকান, গতিকে তাৰ পৰা পানী নোলায়, সেইবাবে সৰু চামুচেৰে 1 চামুচমান জোখৰ পানী মই দি দিলোঁ। গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া এইখিনি ভাজি হৈ গৈছে। একেবাৰে নাৰিকলৰ লাড়ু বনোৱাৰ সমান ভাজিব নালাগে, তাতকৈ অলপ ঢিলা হৈ থাকোঁতেই নমাব লাগে। অফ কৰি দিলোঁ। ঠাণ্ডা হ'বৰ বাবে দিছিলোঁ। এইখিনি ঠাণ্ডা হৈ গৈছে, গতিকে আধা চামুচ গৰু ঘিউ মই গোটেইখিনিতে ভালদৰে এনেদৰে সানি দিছোঁ। আৰু এতিয়া এটা এটা সৰু সৰু লাডু বনাই ল'ম পাটিচাপ্টাত দিবৰ বাবে। এটা বনাই হৈ গৈছে, এতিয়া বাকীকেইটাও মই বনাই লৈছোঁ। এইখিনিলৈকে ভিডিঅ'টো চাই ভাল লাগিছে যদি প্লিজ লাইক এটা কৰিব। যিসকল মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। এয়া গোটেইখিনি বনাই মোৰ হৈ গৈছে। 1 কাপ নাৰিকলেৰে প্ৰায় 8টা ওলালে।
এতিয়া পাটিচাপ্টাখিনি বনাওঁ। এয়া ঘোলখিনি প্ৰায় 1 ঘণ্টা হৈ গ'ল। মই ভালদৰে এবাৰ লৰাই লৈছোঁ। গেছৰ ওপৰত কেৰাহী এখনে গৰম হ'বৰ বাবে দিলোঁ। বহুত বেছি গৰম কৰিব নালাগে কেৰাহীখন, একেবাৰে গেছটো চিমত ৰাখিব লাগে। আৰু সৰু চামুচেৰে এচামুচ ৰিফাইন দিছোঁ। আৰু এখন কাপোৰেৰে গোটেই কেৰাহীখনতে মই তেলখিনি মোহাৰি ল'লোঁ। আপোনালোকে তেলৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এহেটা এনেদৰে পিঠা দিলোঁ, দি পিনি কেৰাহীখন লাহে লাহে যিমান দূৰলৈকে পিঠাৰ লিকুইডটো যায় সিমানখিনিলৈকে ঘূৰাই দিব। আৰু চাৰিওকাষৰ পৰা যেতিয়া পিঠাখন উঠিবলৈ আৰম্ভ কৰিব তেতিয়াই নাৰিকলৰ পুৰটো দি এনেদৰে লুটিয়াই দিব আৰু তিল পিঠা বনোৱাৰ নিচিনাকৈ গোল কৰি দিব। এখন পাটিচাপ্টা পিঠা হৈ গৈছে। আৰু এখন বনাই দেখাইছোঁ একেধৰণে। এয়া আৰু এখন হৈ গ'ল। একেবাৰে সহজ, মাত্ৰ জুইটো একেবাৰে চিমত ৰাখিব। এইখনত মই অকণমান পিংক কালাৰৰ ফুড কালাৰ মিক্স কৰি ল'লোঁ, সেইবাবে পাটিচাপ্টাখন পিংক কালাৰ হৈছে। আৰু একেটা প্ৰচেছতে এনেদৰে গোল কৰি ল'ব। এইখনো হৈ গ'ল। এনেদৰে মই বাকীকেইখনো পাটিচাপ্টা বনাই লওঁ। আপোনালোকে নাৰিকলৰ পুৰৰ সলনি পায়সো ব্যৱহাৰ কৰিব পাৰে। আৰু বেংগলীসকলে প্ৰধানকৈ পাটিচাপ্টাত আচলতে পায়স ব্যৱহাৰ কৰে। এনেদৰে মই কেইবাটাও কালাৰৰ পাটিচাপ্টা বনাই ল'লোঁ। এইখন ব্লু কালাৰৰ বনালোঁ। এনেধৰণৰ কালাৰফুল হ'লে আচলতে ল'ৰা ছোৱালীয়ে খাবলৈও খুব ভাল পায় আৰু টিফিনত দিলেও সিহঁতে মনতে খুব ফূৰ্তি পায়। গোটেইকেইখন পাটিচাপ্টা বনাই মোৰ হৈ গ'ল। চাওক কিমান কালাৰফুল হৈছে আৰু খাবলৈও খুবেই টেষ্টি। গতিকে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম। বাই বাই।